অভাৱ বৰ্তমান চৰকাৰ দিছপুৰৰ পৰা খালি দিছপুৰৰ কথা চিন্তা কৰে, দিছপুৰৰ ঠিকাদাৰৰ বাবে চিন্তা কৰে। আমাৰ চৰকাৰ আহিলে আমি আমাৰ ভিতৰৰ অঞ্চলৰ গাঁও অঞ্চলৰ বাবে বিশেষ উন্নয়নৰ পেকেজ আমি হাতত ল'ম। ধন্যবাদ, থেংক ইউ। মুখ্যমন্ত্ৰীৰ আজিৰ তাৰিখত যে তেওঁলোকৰ নিজৰ অপৰাধৰ বাবে পিছত গৈ তেওঁলোকৰ ওপৰত তদন্ত হ'ব ভয় কৰিছে। ৰাহুল ডাঙৰীয়াৰ কোৱাৰ পিছত তেওঁ ভয় কৰিছে আৰু আবুল তাবুল কথা ক'বলৈ আৰম্ভ ধন্যবাদ। অভিষেক ডাঙৰীয়া আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ বি টিম এতিয়া স্থানীয় আজমল ডাঙৰীয়াৰ পৰা লাভ হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াক ফোন কৰি আমাৰ ৰাষ্ট্ৰীয় বিজেপি দলৰ বি টিমক অসমলৈ মাতিছে।